ৰঙালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ শুভকামনা যাচিছে চতিয়া ৰত্ন তথা কৃষক কলাকাৰ সন্মানেৰে বিভূষিত কন্যাকাৰ অভিভাৱক স্বৰূপ চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাই। চাওক জামুগুৰি হাটৰ পৰা আমাৰ সাংবাদিক চন্দন শৰ্মাৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰ। মই বৰ্তমান উপস্থিত হৈছো কন্যাকা বহুমুখী কৃষি পামত। বৰ্তমান মোৰ লগত উপস্থিত আছে চতিয়া ৰত্ন তথা কৃষক সন্মানেৰে বিভূষিত বিধায়ক পদ্ম হাজৰিকা দেৱ। তেওঁৰ পৰা আমি ৰঙালী বিহুৰ কিছু মনৰ অনুভৱ ল'ব বিচাৰোঁ। ৰঙালী বিহুত প্ৰত্যেকবাৰেই আমি অসমৰ ৰাইজলৈ ওলগ যাচিছোঁ। পৰম্পৰাগতভাৱে এইবাৰো সমষ্টিবাসী তথা অসমৰ জনসাধাৰণলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আৰু এইবাৰ ৰঙালী বিহুত সকলো যাতে সুৰক্ষিত হয়, কোনো দুখ কৰিব লগা কথা যাতে উদ্ভৱ নহয়। বিশেষকৈ যোৱা বৰ্ষটিত আমি COVID-19ৰ কাৰণে ৰঙালী বিহু আমি পালন কৰিব নোৱাৰিলোঁ। নিউজ মিডিয়াৰ প্ৰতিবেদন।